ওয়েলকাম মোৰ ইউটিউব চেনেল ডিজেন্ডাৰ এডুকেশ্যনেল চেণ্টাৰ, য'ত দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ বিষয়ে আলোচনা আৰু সমস্যা সমাধান কৰা হয়। কিন্তু আজি মই আপোনালোকক দেখুৱাবলৈ যাম লখিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰত এখন ঐতিহ্যমণ্ডিত টেম্পল আছে। এই টেম্পলৰ বিষয়ে আমি বুজিম আৰু জানিব। ওয়েলকাম মোৰ ইউটিউব চেনেল ডিজেন্ডাৰ এডুকেশ্যনেল চেণ্টাৰ, য'ত দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ বিষয়ে আলোচনা আৰু সমস্যা সমাধান কৰা হয়। কিন্তু আজি মই আপোনালোকক দেখুৱাবলৈ যাম লখিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰত এখন ঐতিহ্যমণ্ডিত টেম্পল আছে। এই টেম্পলৰ বিষয়ে আমি বুজিম আৰু জানিব। নাৰায়ণপুৰৰ এখন ঐতিহ্যমণ্ডিত এখন টেম্পল আছে। এই টেম্পলটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক। ইয়াত চাৰিওফালে টেম্পলটোৰ বাহিৰত কি আছে আমি তোমালোকক দেখুৱাই লৈছোঁ। গতিকে এই টেম্পলটো দেখুৱাই দিছোঁ। ইয়াৰ টেম্পলটোৰ চাৰিওভাগত আপোনালোকৰ দৃশ্য দেখুৱাই দিছোঁ। ফাইনেলি আমি নাৰায়ণপুৰ এখন ঠাইখনত গোসাইবাৰী বুলি কয়, গোসাইবাৰী এখন জেগাত আমি উপস্থিত আছোঁ। গোসাইবাৰীত এটা ধুনীয়া সুন্দৰ এটা নাৰ্চাৰী আছে। এই নাৰ্চাৰীটোৰ নাম আছে বৰ্ণালী নাৰ্চাৰী। এই বৰ্ণালী নাৰ্চাৰীটো অসমৰ বিভিন্ন স্থানৰ পৰা এই কালেকশ্যন কৰা হৈছে। বিভিন্ন ধৰণৰ চাইট্ৰাছ বা আমেৰিকাৰ পৰা তেনেকৈ দিল্লীৰ বিভিন্ন স্থানৰ পৰা এই গছ-গছনি কালেকশ্যন কৰা হৈছে। গতিকে আমি প্ৰথমে মই দেখুৱাই দিছোঁ যে বিভিন্ন প্ৰজাতিৰ গছ ইয়াত পোৱা যায়। গতিকে যিসকল প্ৰকৃতিপ্ৰেমী আছে, এই প্ৰেমিকসকলে ইয়াৰ পৰা বিভিন্ন ধৰণৰ গছ কালেকশ্যন কৰিব পৰা যাব। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ যে বিভিন্ন ধৰণৰ অৰ্কিড প্লেন আছে আৰু লগতে ইয়াত বিভিন্ন ধৰণৰ মূল্যৱান এটা খাপ পোৱা যায়। প্ৰায় ক্লাছৰ বিভিন্ন ধৰণৰ গছ-গছনি ইয়াত ধুনীয়াকৈ সজাই তোলা হৈছে। গতিকে আপোনালোকক দেখুৱাই দিছোঁ যে কি গছ পোৱা গৈছিলে। চাই লওক আপোনালোকে বিভিন্ন স্থানৰ পৰা ইয়াত গছ-গছনি কালেকশ্যন কৰা হৈছে। গতিকে এই বিভিন্ন ধৰণৰ পোৱা যায়। গতিকে একচুৱেলি মই প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ যে গছ-গছনি কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অৰ্কিড প্লেন পোৱা গৈছে। গতিকে এই অৰ্কিড প্লেন আৰু সৰু প্ৰজাতিৰ ফুল গছৰ কাৰণে ব্যৱহাৰ কৰা হয়। লগতে ঘৰৰ বিভিন্ন ধৰণে সজাই ৰাখিব পৰা এটা কাৰণে এটা গছ-গছনি পোৱা গৈছে। গতিকে আপোনালোকক দেখাই দিছোঁ যে এই গছনিবিলাক সুন্দৰকৈ সজাই তোলা হৈছে। গতিকে ইয়াত এই ধুনীয়া ফুল আপোনালোকে লক্ষ্য কৰক যে সেই ধুনীয়াবিলাক ফুলবিলাক কেনেকুৱা ধৰণৰ সজাই তোলা হৈছে। গতিকে তাৰ লগতে ইয়াত চাইছে এনেকুৱা বিভিন্ন ধৰণৰ তেনেকৈ গছৰ বা তেনেকৈ পাছত সজাই তোলা হৈছে। গতিকে এইটো আমাৰ এই স্থানৰ পৰা দুজনী ছোৱালী আছে, এইবিলাক কৰিম বাহিৰত তোমালোকৰ ইয়াৰ হয়নে? হয় নেকি ন? ইয়াত জেগাটোৰ নাম কি বুলি কয়? এইটো গোসাইবাৰী হয়। এইটো কি জেগা? কি লখিমপুৰ নহয় জানো? লখিমপুৰ জিলাৰ কি বুলি কয়? গোসাইবাৰী ন? গোসাইবাৰী ঠাইখনত এই বৰ্ণালী নামৰ এখন নাৰ্চাৰী আছে ন? ধুনীয়া হৈছে না নহয় জানো?